নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন ইউটিউব চেনেল ড্ৰিমছ কাম ট্ৰুলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদিহে আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ আগন্তুক ভিডিঅ' প্ৰথমতে পাবৰ বাবে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ফ্ৰেণ্ডছ, আজি আহিছোঁ আমাৰ আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনলৈকে। ইয়াত দিছে হুইচ অফ দ্য ফলোয়িং পেনিনচুলাৰ ৰিভাৰ ইজ ৱেষ্টৱাৰ্ড ফ্ল'য়িং। চ' ইয়াত কৈছে যে তলত দিয়া উপদ্বীপীয় যিবোৰ নদী আছে সেই নদীবোৰৰ ভিতৰত কোনটো নদীয়ে পশ্চিম দিশে গতি কৰে। ইয়াত অপশ্যন দিছে 4টা: মহানদী, গোদাবৰী, তাপী আৰু কাবেৰী। চ' ইয়াৰ এনচাৰটো হ'ব তাপী। আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে। ইয়াত দিছে বাই হোৱাট নেম ইজ দ্য গংগা ন'ন ইন বাংলাদেশ। চ' বাংলাদেশত গংগা নদীটোক কি নামে জনা যায়। ইয়াত কৈছে যে অপশ্যন দিছে 4টা: পদ্মা, ভাগীৰথী, ৰূপনাৰায়ণা, ডি নুব্ৰা। চ' ইয়াৰ এনচাৰ হ'ব পদ্মা। আচলতে বাংলাদেশত গংগা নদীক পদ্মা নামে জনা যায় বা পদ্মা নামে আখ্যা দিয়া হয়। আহিছোঁ এতিয়া নেক্সট কুৱেশ্যন। ইন দ্য ডিচেণ্ডিং অৰ্ডাৰ অফ দ্য লেন্থ অফ দ্য ৰিভাৰ আৰ দ্য কাৰেক্ট ছিকুৱেঞ্চ ইজ। চ' তলত ৰিভাৰবোৰৰ নদীবোৰৰ যিবোৰ দীৰ্ঘলক লৈ পিনে এটা ছিকুৱেঞ্চ মিলাই থোৱা আছে। তাত প্ৰথমতে আছে ব্ৰহ্মপুত্ৰ, গংগা, গোদাবৰী, নৰ্মদা। ছেকেণ্ড আছে গংগা, গোদাবৰী, ব্ৰহ্মপুত্ৰ, নৰ্মদা। থাৰ্ড আছে ব্ৰহ্মপুত্ৰ, নৰ্মদা, গোদাবৰী, গংগা। আৰু ফ'ৰ্থ আছে গংগা, ব্ৰহ্মপুত্ৰ, গোদাবৰী, নৰ্মদা। চ' আমি জানো যে ইয়াতে প্ৰথমতে হ'ব ব্ৰহ্মপুত্ৰ, ছেকেণ্ড হ'ব গংগা, তাৰপিছত গোদাবৰী আৰু তাৰপিছত নৰ্মদা। চ' এনচাৰ ইজ এ। আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে। তিষ্টা ফৰ্মছ এ পাৰ্ট অফ হুইচ মেজৰ ৰিভাৰ ছিষ্টেম। চ' তিষ্টা যিটো আছে ৰিভাৰ ফৰ্মছ, সেইটো তলৰ কোনটো ৰিভাৰৰ অন্তৰ্গত বা কোনটো ৰিভাৰৰ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াত দিছে অপশ্যন 4টা: গংগা, কৃষ্ণা, কাবেৰী আৰু ব্ৰহ্মপুত্ৰ। চ' এই যিটো তিষ্টা আছে ৰিভাৰ ফৰ্ম, সেইটো ব্ৰহ্মপুত্ৰ নদীৰ অন্তৰ্গত। আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে। হুইচ অফ দ্য ফলোয়িং ইজ ফল্ছ। চ' তলত দিয়া কোনটো অশুদ্ধ সুধিছে। ইয়াত অপশ্যন দিছে 4টা। ফাৰ্ষ্ট অপশ্যন হৈছে কৃষ্ণা চাৰ্ভছ মহাৰাষ্ট্ৰ এণ্ড অন্ধ্ৰপ্ৰদেশ, গোদাবৰী চাৰ্ভছ মধ্যপ্ৰদেশ, মহানদী চাৰ্ভছ বিহাৰ এণ্ড উৰিষ্যা, আৰু ডি আছে নৰ্মদা চাৰ্ভছ মহাৰাষ্ট্ৰ এণ্ড মধ্যপ্ৰদেশ। চ' ইয়াতে কৈছে যে কৃষ্ণা নদী মহাৰাষ্ট্ৰ আৰু অন্ধ্ৰপ্ৰদেশত বিয়পি আছে, গোদাবৰী মধ্যপ্ৰদেশত বিয়পি আছে, মহানদী বিহাৰ আৰু উৰিষ্যাত বিয়পি আছে, আৰু নৰ্মদা আছে মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশত বিয়পি। চ' ইয়াৰ ভুল হৈছে বি, মানে গোদাবৰী মধ্যপ্ৰদেশত বিয়পি থকা নাই। চ' আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে। চিয়ক ইজ এ ট্ৰিবিউটৰী অফ। চ' চিয়কটো কোনটো নদীৰ উপনদী সুধিছে বা অৱবাহিকা নদী সুধিছে। চ' ইয়াৰ অপশ্যন দিছে 4টা: ব্ৰহ্মপুত্ৰ, ইণ্ডাছ, চেনাব আৰু সুতলাজ। চ' ইয়াৰ এনচাৰ হ'ব বি, মানে ইণ্ডাছ। চিয়ক নদীটো এটা ইণ্ডাছ নদীৰ উপনদী। চ' আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে। দ্য চিলিকা লেক ৰিজিয়ন লাইজ বিটুইন দ্য ডেল্টা অফ। চ' চিলিকা লেক ৰিজিয়ন যিটো আছে সেইটো কোন দুটা নদীৰ মধ্যাংশত অৱস্থিত বা মোহনাত অৱস্থিত। চ' প্ৰথমতে দিছে গংগা মহানদী, ছেকেণ্ড দিছে গোদাবৰী এণ্ড কৃষ্ণা, থাৰ্ড দিছে মহানদী এণ্ড গোদাবৰী, আৰু ফ'ৰ্থ দিছে কৃষ্ণা এণ্ড কাবেৰী। চ' আচলতে আমি চিলিকা যিটো লেক ৰিজন আছে সেই ৰিজনটো মহানদী আৰু গোদাবৰীৰ যিটো ডেল্টা ৰিজন আছে নদীৰ মোহনাত আমি দেখা পাওঁ। চ' এনচাৰ হ'ব চি। আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে। ইয়াত দিছে হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ইজ ন'ন এজ বৃদ্ধা গংগা। চ' তলত দিয়া নদীবোৰৰ ভিতৰত কোনটো নদীক আমি বৃদ্ধা গংগা বুলি কওঁ। চ' ইয়াত অপশ্যন হৈছে 4টা: গোদাবৰী, কৃষ্ণা, মহানদী আৰু কাবেৰী।
চ' ইয়াৰ এনচাৰ হ'ব গোদাবৰী। আমি গোদাবৰী নদীক বৃদ্ধাগংগা বুলি আখ্যা দিছোঁ। চ' আহিছে এতিয়া নেক্সট কুৱেশ্যনলৈকে। ইয়াত দিছে most of the river flowing westward from the western Ghat do not form delta because so যিবোৰ পশ্চিম ফালে গতি কৰা নদী আছে ৱেষ্টাৰ্ণ ঘাটৰ পৰা ওলাই অহা সেই নদীবোৰে ডেল্টা বা বদ্বীপ সৃষ্টি নকৰে। ইয়াৰ কাৰণ সুধিছে। প্ৰথমতে দিছে অফ দ্য হাই গ্ৰেডিয়েণ্ট, ছেকেণ্ড দিছে they are too low but they are too slow, থাৰ্ড দিছে they are not perennial, আৰু ফ'ৰ্থ দিছে there is no vegetation. চ' ইয়াৰ এনচাৰ হ'ব অফ দ্য হাই গ্ৰেডিয়েণ্ট। চ' হাই গ্ৰেডিয়েণ্টৰ ফলত ৱেষ্টাৰ্ণ ঘাটৰ পৰা পশ্চিম দিশে যোৱা যিবোৰ নদী আছে সেই নদীবোৰে ডেল্টা বা বদ্বীপৰ সৃষ্টি নকৰে। চ' আহিছোঁ এতিয়া আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটোলৈকে। ইয়াত দিছে হুইচ অফ দ্য ফলোয়িং গিভছ দ্য কাৰেক্ট ডিচেণ্ডিং অৰ্ডাৰ বাই দ্য লেন্থ অফ দ্য ৰিভাৰ অফ ইণ্ডিয়া। চ' তলত দৈৰ্ঘ্যৰ ওপৰত ভিত্তি কৰি নদীবোৰক ডাঙৰৰ পৰা সৰুলৈকে সজাই থোৱা আছে। চ' ইয়াৰ শুদ্ধটো সুধিছে কোনটো শুদ্ধ। চ' প্ৰথমতে দিছে ব্ৰহ্মপুত্ৰ, গংগা, গোদাবৰী আৰু কোচি। ছেকেণ্ড দিছে গংগা, ব্ৰহ্মপুত্ৰ, কৃষ্ণা আৰু গোদাবৰী। থাৰ্ড দিছে গংগা, গোদাবৰী, কৃষ্ণা আৰু যমুনা। আৰু ফ'ৰ্থ দিছে গংগা, যমুনা, গোদাবৰী এণ্ড মহানদী। চ' ইয়াৰ কাৰেক্ট ছিকুৱেঞ্চটো হ'ব চি, মানে ফাৰ্ষ্ট গংগা, ছেকেণ্ড গোদাবৰী, তাৰপিছত কৃষ্ণা আৰু শেষত যমুনা। চ' এনচাৰ ইজ চি। হেল্ল' ফ্ৰেণ্ডছ, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইয়াৰ ওপৰতে লেফ্ট ছাইডে মোৰ আগৰ ভিডিঅ'বোৰৰ লিংক দিয়া আছে, আৰু ৰাইট ছাইডে মোৰ যিটো চেনেলৰ লগ' আছে সেইটো পপ আপ হৈ আছে। তাত গৈ আপোনালোকে ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব। আৰু যদি আপোনালোকে আগৰ ভিডিঅ'বোৰ চোৱা নাই তেনেহ'লে লেফ্ট ছাইডৰ সেইটোত প্লে'লিষ্টত ক্লিক কৰক আৰু আগৰ ভিডিঅ'বোৰ চাওক। ধন্যবাদ।